নমস্কাৰ বন্ধুসকল, মই হৈছোঁ ভাস্কৰ জ্যোতি হাজৰিকা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম নেটৱৰ্ক। বন্ধুসকল, সততে এটা কথা শুনিবলৈ পোৱা যায় যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰীক্ষাৰ সময়ত উত্তীৰ্ণ হ'বলৈ বহু কষ্ট কৰিবলগীয়া হয়। ইয়াৰ কাৰণসমূহ কি? আজি আমি সেই বিষয়ে আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে জানি সুখী হ'ব, মই বৰ্তমান এইসমূহ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এই চেনেলটো আৰম্ভ কৰিছোঁ। গতিকে পলম নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, 2 ডিজিট নাম্বাৰ অৰ্থাৎ 2 সংখ্যাৰ যিসমূহ অংক আছে, যেনে ধৰি লওক 10ৰ পৰা আৰম্ভ কৰি 99লৈকে, তেনেসমূহ অংকৰ দুটা পূৰণ ঘটালে আমি কেনেদৰে সহজ পদ্ধতিৰে পৰীক্ষা হলত সহজ পদ্ধতিৰে সেই অংকসমূহ কৰিব পাৰোঁ তাৰ আমি চাব বিচাৰিছোঁ। ইয়াত প্ৰথমতে আছে এ বি ইনটু চি ডি, অৰ্থাৎ এ বি মানে যদি আমি এ মানে যদি 1 ধৰোঁ, বি মানে যদি 2 ধৰোঁ, চি মানে তেনেহ'লে 1টোক বাদ দি বেলেগ দুটা সংখ্যা হ'ব চি আৰু ডি। অৰ্থাৎ 12 আৰু 34ৰ মাজত যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি সহজ পদ্ধতিত কৰিব পাৰোঁ এ ইনটু চি, অৰ্থাৎ আমি এই লগত যদি আমি এই চিটো পূৰণ কৰোঁ তেনেহ'লে যিটো হ'ব আমি সেইটো লিখিব লাগিব, তাৰ পৰা এই চিনডাল দিব লাগিব, তাৰপিছত এৰ লগত এই ডিটো পূৰণ কৰিলে যিটো পোৱা যাব সেইটো ইয়াত দিব লাগিব, যোগ দি পেলাই ইয়াত বিৰ লগত চি পূৰণ কৰিলে যিটো পোৱা যাব সেইটো দিয়া যাব, আৰু এই চিনডাল ডিৰ পৰা ডি আৰু এই বিৰ লগত এই ডি পূৰণ কৰিলে যিটো পোৱা যাব সেইটো ইয়াত দিয়া হ'ব। ইয়াৰ পিছত আমি ইয়াত যি পালোঁ সেইটো ইয়াত বহুৱাই গ'লোঁ, আৰু এই দুটা আমি যি পালোঁ সেইটো যোগ কৰি ইয়াত বহুৱালোঁ, তাৰ পৰা এইডাল চিন দিলোঁ আৰু এইটো দিলোঁ। ইয়াৰ পিছত আমি দেখা পাম যে ইয়াত যি দুটা সংখ্যা ওলাব, যদি এটা সংখ্যা ওলায়, আমাৰ যিটো সংখ্যা ওলায় ইয়াত এটা যদি সংখ্যা থাকে, ইয়াত এটা যদি সংখ্যা থাকে, ইয়াত এটা যদি সংখ্যা থাকে, তেনেহ'লে আমি গম পাম যে এই সংখ্যাটো এই যি এটা সংখ্যা সেইটোৱে হৈছে ইয়াৰ ৰিজাল্ট। কিন্তু ইয়াত যদি দুটা সংখ্যা থাকে, ইয়াত যদি দুটা সংখ্যা থাকে আৰু ইয়াত যদি দুটা সংখ্যা থাকে, তেনেহ'লে আমি ইয়াত প্ৰথমতে এই স্থানত যিটো সংখ্যা থাকিব আমি সেইটো প্ৰথমতে লিখিম। তাৰপিছত এই যিটো সংখ্যা থাকিব সেই সংখ্যাটোৰ লগত এই যিটো সংখ্যা থাকিব সেই সংখ্যাটো আমি যোগ কৰিম। যোগ কৰি তাৰ যিটো হ'ব তাৰ এটা সংখ্যা আমি তাৰ সোঁহাতৰ থকা সংখ্যাটো ইয়াত ৰাখিম আৰু বাকী সংখ্যাটো ৰাখি থ'ম। তাৰপিছত ইয়াত যিটো সংখ্যা থাকিব, অৰ্থাৎ আমি এই দুটা যোগ কৰি যিটো দুটা সংখ্যা পাম সেই সংখ্যাটোৰ এইফালে যিটো সংখ্যা থাকিব সেইটোৰ লগত আমি এইটো যোগ কৰিম। যোগ কৰি আমাৰ বাকী যিটো সংখ্যা থাকিব সেইটো আমি ইয়াত যোগ কৰিলে মানে যিটো সংখ্যা পোৱা যাব তাৰ সোঁহাতৰ সংখ্যাটো ইয়াত বহুৱাম, আৰু তাৰপিছত ইয়াত যিটো সংখ্যা থাকিব সেই সংখ্যাটো বহুৱাম, লগতে যদি বাকী থাকে কেনেবাকৈ কোনো সংখ্যা তেনেহ'লে আমি সেইটো বহুৱাম। ঠিক তেনেধৰণে আমি যদি এ বি ইনটু এ চি, অৰ্থাৎ আমি যদি 12 আৰু 14ৰ মাজত যদি পূৰণ কৰোঁ তেনেহ'লে তাৰ পদ্ধতিটো হ'ব এইটো। ইয়াত A2 বুলি ইয়াত আছে, কিন্তু A2 নহয়, A স্কোৱাৰ, অৰ্থাৎ আমি ইয়াত যদি আমি 11 লওঁ আৰু ইয়াত যদি আমি 13 লওঁ তেনেহ'লে 1 স্কোৱাৰ হ'ব। ঠিক তেনেদৰে এনেদৰে আমি কৰিব লাগিব অংকটো, বাকীখিনি পদ্ধতি একেই হ'ব। ঠিক তেনেদৰে আমি যদি চাওঁ এ ইনটু বি ইনটু চি ইনটু চি, অৰ্থাৎ আমি এ বি যদি দুটা সংখ্যা হয় তেনেহ'লে চি একে সংখ্যা হ'ব, অৰ্থাৎ এ যদি 1 হয়, বি যদি 2 হয়, তেনেহ'লে চি হ'ব 3 আৰু এইটো চি হ'ব 3। তেনেহ'লে আমি যদি সেই অংকটো কৰিবলৈ যাওঁ তেনেহ'লে তাৰ পদ্ধতিটো হ'ব এইটো পদ্ধতি। তাৰপিছত বন্ধুসকল আমি চাবলৈ বিচাৰিছোঁ 7, আমি যদি এনেদৰে যদি দীঘল অংকৰ এটা 7 থকা এটা যদি অংক আমাক যোগ কৰিবলৈ দিয়া হয় আমি সহজে কেনেদৰে কৰিম। আমি প্ৰথমতে চাম যে ইয়াত কেইটা সংখ্যা 7 আছে। ইয়াত এটা আছে, ইয়াত দুটা আছে, ইয়াত 3টা আছে, ইয়াত 4টা আছে, ইয়াত 5টা আছে, ইয়াত 6টা আছে। ঠিক তেনেদৰে এইফালেও গৈ থাকিব পাৰে, কিন্তু আমি 6লৈকে ধৰিছোঁ। গতিকে আমি প্ৰথমতে লিখিম ইয়াত 6লৈকে আছে, গতিকে আমি লিখিম ফাৰ্ষ্ট 7 ইনটু 1 আৰু এই চিনডাল দিম, তাৰপিছত এইটো থাকিব 7 ইনটু 2, তাৰপিছত এই চিনডাল দিম আকৌ 7 ইনটু 3। এনেদৰে আমাৰ যিমানলৈকে, যদি ইয়াত 6টালৈকে 7 থাকে তেনেহ'লে আমি 7 ইনটু 6লৈকে যাম, যদি 7টা থাকে তেনেহ'লে 7 ইনটু 7লৈকে এনেদৰে গৈ থাকিম। তাৰপিছত আমি তললৈ চাম 7 ইনটু 1 কিমান হ'ব, 7 ইনটু 1 ইকুৱেল 7 হ'ব। ইয়াত এই টু দি পাৱাৰ এইটো নহয়, এইটো পাৱাৰটো 0, অৰ্থাৎ এইটো 7 হ'ব। তাৰপিছত আমি পাম 7ৰ লগত আৰু এই চিনডাল দিলোঁ, তাৰপিছত আমি পাম 7ৰ লগত যদি 2 পূৰণ কৰোঁ 14 হ'ব। গতিকে 14 এইটো 14 হয়। এই 4টো কিছু ভুলৰ বাবে এইটো টু দি পাৱাৰৰ দৰে হৈ আছে, কিন্তু টু দি পাৱাৰ নহয়, এইটো 14 হয়। ঠিক তেনেদৰে আমি 7ৰ লগত 3 পূৰণ কৰিলে আমি পাম 7 × 3 = 21, অৰ্থাৎ 21, এইটো 21। ঠিক তেনেদৰে আমি 7ৰ লগত 4 পূৰণ কৰিলে আমি এনেদৰে আমি বহুৱাই যাম, আৰু শেষত যেতিয়া আমি পাম 7, আমি পালোঁ যে ইয়াত আমি পালোঁ 7ৰ লগত যেতিয়া 6 পূৰণ কৰিম,
6 7 গুণ 42 গতিকে 42ৰ 2টো আমি প্ৰথম ইয়াত বহুৱালো 4 এটা বাকি থাকিলে 7 5 গুণ 35 35ৰ 5 5ৰ লগত ইয়াত যেটো বাকি থাকিলে 4 4 5 9 আমি বহুৱালো 9 ইয়াত আমি পাইছিলো যে 7 5 গুণ 35 35ৰ 3 এটা বাকি আছিল আৰু ইয়াত 7 4 গুণ 28 28ৰ লগত ইয়া 28ৰ 8ৰ লগত ইয়া 3 এটা বাকি আছিল সেই 3টো যোগ কৰিলে মানে আমি পাম 11 11ৰে গলিব এক তেনেদৰে আমি এই অংকটো কৰিলে আমি সহজে এই অংকটো উলিয়াব পাৰো গতিকে ধন্যবাদ বন্ধুসকল আপোনালোকে এই ভিডিওটো উপভোগ কৰিলে হয়তো ইয়াৰ পৰা কিছু লাভৱান্বিত হ'ল বুলি আশা কৰিছো যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিলে তেনেহলে আপোনালোকে এই মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক ভিডিওটো শ্বেয়াৰ কৰক আৰু লগতে কাষতে থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব ধন্যবাদ